প্ৰায় 1990 চনৰ কথা। তেতিয়া বন বিষয়াৰ এজন অফিচাৰ ইয়াতে বাস কৰিছিল আৰু সেই অফিচাৰজনৰ পৰিয়ালৰ সৈতে গোটেইবিলাকৰ মৃত্যু হৈছিল। মানুহে কয় ঘটনাটো, কিন্তু তেনেকুৱা সত্যতা একো নাই, কিন্তু ঘৰটো আজিও তেনেকৈয়ে আছে। নমস্কাৰ ফ্ৰেণ্ড, আজি আমি আকৌ পাহাৰৰ ওপৰত আহিছোঁ। পাহাৰ মানে আপোনালোকে চাব পাৰিব, আচলতে এইখিনি অলপ ভয়ানক। আপোনালোকে দেখিছে কেনেকুৱা জংঘল, চাওক কেনেকুৱা জংঘল আপোনালোকে দেখিছে। একেবাৰে ঘন জংঘলৰ মাজে মাজে যাবলগীয়া হৈছে। আৰু কথাটো হ'ল, আজি আমি গৈ আছোঁ ক'ত? মানুহে কয় আপোনাৰ তাতে ভূত-পিশাচ আছে বুলি, আৰু সেইটোৱে বিশ্বাস কৰে। ভূত-পিশাচ মই দেখা নাই যেতিয়া, সেইটো মই বিশ্বাসো নকৰোঁ। যি কি নহওক, আপোনালোকে চাই থাকক ভিডিঅ'টো একো স্কিপ নকৰাকৈ, আৰু আপোনালোকক দেখুৱাবৰ কাৰণে ট্ৰাই কৰি আছোঁ। দেখিছে কি জংঘলৰ মাজে মাজে যাবলগীয়া হৈছে, একদম পূৰা ঘন জংঘল। আৰু কেনেকুৱা শব্দ আপোনালোকে দেখিছে, বহুত ভয় লগা হয়। এইটো কি দেখা পাইছে আপোনালোকে? একো নাই, বলক যাওঁ। আৰু ইয়াতে মানে বহুত ভূত-পিশাচ থকা বুলি কৈছে মানুহে কয়। আমি আচলতে সৰুৰ পৰাই শুনি আহি আছোঁ। আৰু ইয়াক শুনাৰ কাৰণটো হৈছে কি, ইয়াতে এটা ফৰেষ্ট অফিচ আছিল বহু বছৰ, আজিৰ পৰা ধৰক 30 বছৰ আগৰ। মানুহে আজিও বিশ্বাস কৰে সেই বন বিষয়াৰ পৰিয়ালটো কোনোবা ভূত পিশাচ বা তেনেকুৱা আসুৰিক শক্তিয়ে তেওঁলোকক হত্যা কৰিছে। কিন্তু সত্যতা আজিও নোলাল, কাৰণ 1990 চন বহুত দেৰি আছিলে, আৰু বহুত আগত পুলিচ প্ৰশাসনৰ কামবিলাকো অলপ ঢিলা আছিলে। কোনটো এইয়া নদীৰ পানী দেখা পাইছে, এটা নদী বৈ গৈ আছে। আৰু এইজোপাই হৈছে সেই আমজোপা। ইয়াতে বহুত কেইটা মানুহ চুইচাইড কৰি মৰিছে, আৰু সেইকাৰণে মানুহ ইয়াত আহিবৰ কাৰণে একেবাৰে ভয় কৰে। ঘৰটো দেখা পাইছে, সেইটো আমি যাবৰ কাৰণে সাহস কৰা নাই, কাৰণ মানে তাতে যোনে যায় তাক কিবা এটা হেৰি কৰেই, ৰাতি ক্ষতি কৰেই বোলে। বাঘ দেখা পাইছোঁ, আপোনালোকক দেখুৱাই আছোঁ বাঘটো। মানে ভয় লাগিছে, কি কৰোঁ এতিয়া, লুকাবৰ কাৰণে জেগা নাই, একেবাৰে ওচৰত আছে।
ওচৰত লুকাই থাক পটকৈ কিবা এটা কৰিব লুকাই থাক আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ 1 মিনিট এইটো চাইডে বাঘটো হেৰি কৰি আছে আপোনালোকে চাওক বাৰু এইটো দেখা পাইছে আপুনি এইটো বাঘটো দেখা পাইছে আপোনালোকে যদি আমাক দেখে কি কৰে ঠিক নাই কিন্তু এই মানে পলালে আকৌ হেৰি এইটোৱে হৈছে এই ঘৰটো চাওক কিবা অলপ ভয় লগা মই ইমান আপোনালোকক দেখুৱাবৰ কাৰণে পৰা নাই এইটোৱে সেইটো ঘৰ য'ত বহুকেইজন মানুহ আপোনাৰ ছুইচাইড কৰি এডমিট হৈছে নে ভূতে মাৰিছে কোনেও ক'ব নোৱাৰে মই সঠিকটো নাজানো শুনা কথাটোৱে আপোনালোকক কৈছোঁ মোৰ হাতত কাৰণ প্ৰমাণ নাই যদিও আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু দেখুৱাবৰ কাৰণে ইমান এটা সাহ নহ'ল গতিকে বেয়া নাপাব দেখিছে কেনেকুৱা ভয়ানক জংঘল চাৰিওপিনে সাপ বা অন্য জীৱ জন্তু বহুত ভাল লগা সেইকাৰণে বেয়া নাপাব নেক্সট কেতিয়াবা